হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলো ভালে আছে। আজি ব্লগটো আৰম্ভ কৰিছোঁ ৰাতিপুৱা। নিজৰ কামখিনি কৰি ডাইৰেক্ট গ'লোঁ পাকঘৰত। গৈ গেছটো চাফা কৰি ল'লোঁ প্ৰথমতে। গেছটো চাফা কৰি প্ৰথমতে গৰম পানী কৰি লৈছোঁ আৰু এইখিনি গৰম পানী ফ্লাস্কত ভৰাই লৈছোঁ। লগতে এগিলাচ গৰম পানী ময়ো খাই ল'লোঁ আৰু লগতে চাহ বনাই দিলোঁ, ৰঙা চাহ। ইয়াৰ কি হয় চিনি পাইছেনে? কমেণ্টত জনাবচোন। চাহ হৈ আছে, লগতে চাওকচোন বৰষুণ কেনেকুৱা। কোনে কোনে বৰষুণ ভাল পায় কমেণ্টত জনাবচোন। মই কিন্তু বহুত ভাল পাওঁ। চাহ এটা খাই আহি চাইছোঁ আনাই উঠি খেলি আছে। তাইৰ লগত অকণমান খেলিলোঁ। এয়া তাইৰ পৰা খেলি আছে, তাইৰ লগত খেলিলোঁ ৰাতিপুৱাই। খেলাৰ মাজতে আনাই আহি খুৱাই ল'লোঁ। খুৱাই মই বিচনাটো ঠিক কৰি বিচনাত তাইক খেলিব দিলোঁ। পাটিটো অলপ ভঙা আছে, এইখিনি তাই চিকুটি ভাঙি দিছে আৰু এতিয়া পূৰা খেলি আছে। এইফালে মই অলপ চিজিল কৰি লওঁ ঘৰটো আৰু অলপ চাফা কৰি লওঁ, ধূলি বালি লাগি আছে। মই ঘৰটো চাফা কৰি আছোঁ পূৰা। লগতে আৰু এটা কথা কোৱা, আনাই কাপোৰ ইমান চেঞ্জ কিয় এটা ভিডিঅ'তে। মই যিমানবাৰ তাইক খুৱাওঁ সিমানবাৰেই চেঞ্জ কৰিব লগা হয়, কাৰণ তাই খাব নিবিচাৰে, জোৰ কৰি খুৱাওঁ, সেইটো কাৰণে। ভিডিঅ'টো যদি ভাল লাগিছে শেষলৈকে চাব আৰু লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব নকৰাসকলে ছাবস্ক্ৰাইব কৰি দিব। যদি ভিডিঅ'টো কাৰোবাৰ বেয়া লাগিছে স্কিপ কৰিব আৰু যোনে ভাল পায় সেইসকলে চাব। ঘৰটো চাফা কৰা হৈ গ'ল। এতিয়া গ'লোঁ কাপোৰ ধুবৰ কাৰণে। কাপোৰখিনি মেচিনত ধুই মই পাকঘৰত সোমালোঁ। পাকঘৰত গৈ বনালোঁ, ভাত বনালোঁ, মাছ বনালোঁ আৰু মাছৰ মাথা দি দালি বনালোঁ। মই জানো মোৰ ভিডিঅ'বোৰ চাই কোনোবাই জ্বলিব, কোনোবাই ভাল পাব, কোনোবাই মোক ছাপোৰ্ট কৰিব। সেইবোৰত মই কাণ নিদিওঁ, কাৰণ মই পজিটিভখিনি মোৰ লগত ৰাখিম আৰু আগুৱাই যাবলৈ মই চেষ্টা কৰিম। পিছে কোনে কোনে ৰান্ধি মোৰ নিচিনা ভাল পায়? মই কিন্তু ৰান্ধি বাঢ়ি খুব ভাল পাওঁ আৰু নিজে বনায়ো খাই ভাল পাওঁ। বহুতে আছে নিজে বনাই খাই বেয়া পায়, বেলেগে বনাই খোৱালে ভাল পায়, কিন্তু মই নিজে বনাই খাই বেছি ভাল পাওঁ। নাজানো ভিডিঅ'টো কেতিয়া দিব পাৰোঁ, কিন্তু বহুত সময় লৈ আছে ভিডিঅ'টো এডিট কৰাত। অলপ কৰোঁ, অলপ থাকি যায়, অলপ কৰোঁ, অলপ থাকি যায়, এনেকৈ গৈ আছে। সৰু বাচ্ছা থাকিলেতো এনেকুৱাই হয় প্ৰব্লেম। মুড়ি ঘণ্টৰ কাৰণে মই প্ৰথমতে মাছখিনি ভালকৈ ফ্ৰাই কৰি ল'লোঁ আৰু দালিখিনি সিজাই ল'লোঁ। আপোনালোকে ইচ্ছা কৰিলে দালিৰ লগত চব্জি দিব পাৰে। প্ৰথমতে মই এটা কেৰাহী পাতি ল'লোঁ, তাত তেল দি দিলোঁ আৰু মা মছলাখিনি দি ভাজি ল'লোঁ আৰু মাছখিনি দি ল'লোঁ। অলপ লৰাই দালিখিনি ঢালি দিলোঁ। দালিখিনি দি এনেকৈ লৰাই ল'লোঁ আৰু অলপ সময় উতলাই ল'লোঁ। দালিখিনি লৰাই মাছখিনি ভাঙিলোঁ আৰু মাছখিনি এনেকৈ আধা ভাঙি দিয়াৰ পিছত অকণমান উতলাই দালিখিনি ডাঠ কৰি ল'লোঁ আৰু ইয়াৰ লগত আপোনালোকক অকণমান টেঙা চেপি দিব। মোৰ তাত নাছিল কাৰণে টেঙাখিনি দিব নোৱাৰিলোঁ। নেমু টেঙাও দিব পাৰে বা কেঁচা আম দিবও পাৰে। আৰু এইটো মন কৰিব যাতে বেছি পনীয়া হৈ নাথাকে, অলপ থুপথুপীয়া টাইপৰ হয়, তেতিয়া খাবলৈ ভাল লাগে। বেছি পনীয়া হ'লে দালিৰ নিচিনা একদম পনীয়া লাগিব, ভাল নালাগিব। ৰাতিপুৱাৰ কামখিনি কৰি মেলি ভাত পানী খাই অলপ ৰেষ্ট লৈ ইভিনিং গ'লোঁ ওলাই নগৰলৈ। নগৰৰ কামখিনি শেষ কৰি ভাবিলোঁ কিবা এটা খাই লওঁ আৰু আনাইও লাইটৰ পোহৰ চাই ভাল পায়, সেইটো কাৰণে তাইক অকণমান ঘূৰাই দেখালোঁ। এইফালে আমি খোৱা অৰ্ডাৰ দিলোঁ আৰু খোৱাখিনি খাই ঘৰলৈ যাবৰ কাৰণে ৰেডি হ'লোঁ। আৰু আজিলৈ ভিডিঅ'টো ইমানখিনি আছিলে। যদি ভাল লাগিছে আকৌ এবাৰ কৈছোঁ, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব। আৰু যদি ফেচবুকত চাইছে ফ'ল' কৰি দিব। তেতিয়াহ'লে বাই।